স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় আপোনালোকে থাম্বনেইলটোত দেখি জানিব পাৰিছে যে DE-LP UP যেটো 5550টা পদৰ নিযুক্তি কেতিয়া হ'ব নিযুক্তি 10 মেত হ'বনে এই সম্পৰ্কে এতিয়া বহুতৰ মনলৈ প্ৰশ্ন উত্থাপন হৈ আছে আৰু তেওঁলোকে হতাশা আৰু নিৰাশাত এতিয়া ভুগি পৰিছে যিহেতু কালি শিক্ষামন্ত্ৰী মহোদয় ছাৰে যেটো সংবাদ মেলৰ জৰিয়তে জনালে যে অক্টোবৰ মাহৰ আশেপাশে তেওঁলোকে ৩৫,০০০ চাকৰিটো দিবলৈ চেষ্টা কৰিব দুৰ্গা পূজাৰ আশেপাশে তেওঁলোকে ১.৫ লাখ নিযুক্তি সম্পন্ন কৰিবলৈ চেষ্টাহে কৰিব তে এতিয়া বহুতৰ মাজত প্ৰশ্ন উত্থাপিত হৈ আছে যিসকলে চাকৰি প্ৰত্যাশী তেওঁলোকে ভাবি আছে যে অক্টোবৰ মাহত নিযুক্তি হ'বনে নহ'ব কাৰণ ইমান দিন ধৰি অপেক্ষা কৰিলে যিহেতু আমাৰ ৫৫৫০টা পদৰ বিজ্ঞাপনটো যেতিয়া ২৬ ডিচেম্বৰ ২০২৩ত এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে আৰু জানুৱাৰীত যেতিয়া এপ্লাই কৰিছিলে সকলোৱে ভাবিছিলে যে এপ্ৰিল মে মানত তেওঁলোকে নিযুক্তি পাব কিন্তু এইদৰে ২৪ চনটো এইদৰে গুচি গ'লে তেওঁলোকৰ আৰু যিহেতু DEৰ ফালৰ পৰা এতিয়ালৈ জেনেৰেল ভেৰিফিকেশ্যন নকৰিলে আৰু এবছৰ দুমাহ এইদৰে পাৰ হৈ গ'লে আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে জনাইছিলে যে 10 মেত তেওঁ ৩৫,০০০ নিযুক্তি তেওঁ প্ৰদান কৰিব এপইণ্টমেণ্ট দিব কিন্তু এতিয়া সেইটো সঁচা পৰিণত হ'বলৈ গৈ আছে নে দিঠকত আৰু যিহেতু শিক্ষামন্ত্ৰী মহোদয় ছাৰৰ কালি ভাষ্যটো শুনি সকলোৱে এতিয়া নিৰাশা আৰু হতাশাত ভুগি আছে কাৰণ তেওঁলোকৰ যেটো আশা কৰি আছিলে ইমান দিন ধৰি চাকৰি এটা পাম বুলি কিন্তু হেতু এতিয়া অক্টোবৰ মাহত তেওঁলোকে নিযুক্তি পাবনে নেপাব এই এটা মনলৈ প্ৰশ্ন আহি আছে যেহেতু ৪৫০০টা পদৰ যেটো বিজ্ঞাপনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'বলৈ গৈ আছে তাত অভাৰলেপিঙৰ ধৰণৰ এনেকুৱা সমস্যা সৃষ্টি হ'ব নেকি যদি অভাৰলেপিং হৈ যায় তেতিয়াহ'লে কি হ'ব যিসকলৰ মাৰ্ক কম আছে তেওঁলোকে পাব লগা চাকৰিটো নাপাব পাৰে তে এতিয়া এনেকুৱা ধৰণৰ তেওঁলোকৰ মনলৈ প্ৰশ্ন উত্থাপিত হৈ আছে আৰু এনেকুৱা চিন্তা আৰু হতাশাত তেওঁলোকে এতিয়া ভুগি পৰিছে সেয়ে আমাৰ চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰখনক লগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় ছাৰ আৰু DEৰ কৰ্তৃপক্ষসকলক আমাৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ জনাওঁ যিসকল চাকৰি প্ৰত্যাশী ইমান দিন ধৰি অপেক্ষা কৰি আছে তেওঁলোকৰ মনৰ কথা এবাৰ চিন্তা কৰি আপোনালোকে প্ৰথমতে ৫৫৫০টা পদৰ প্ৰথমতে জেনেৰেল ভেৰিফিকেশ্যন আৰম্ভ কৰক তাৰ পিছত আপোনালোকে মেৰিট লিষ্ট আৰু তাৰ পিছত আপোনালোকে ফাইনেল লিষ্টসমূহ উলিয়াই দিয়ক আৰু তাৰ পিছত আপোনালোকে ৪৫০০টা পদৰ ভেৰিফিকেশ্যন আৰু কামটো আগুৱাই লৈ যাওক লাগিলে আপোনালোকে একেলগে নিযুক্তি দিব কিন্তু অভাৰলেপিং এনেকুৱা ধৰণৰ যাতে সমস্যা সৃষ্টি নহয় যাতে পাব লগা যোগ্য প্ৰাৰ্থীজনৰ নামটো আহে যিসকলে ইমান দিন ধৰি অপেক্ষা কৰি আছে যিহেতু আপোনালোকে জানে ইয়াতে ৩০,০০০ মান কেণ্ডিডেটে এপ্লাই কৰিছে আৰু যেটো আগন্তুক এপ্লাই তাতো আৰু ১০,০০০ মান বৃদ্ধি হ'ব নতুন কেণ্ডিডেট সেয়ে ৪০,০০০ কেণ্ডিডেটৰ ইয়াতে ৯,০০০ মান কেণ্ডিডেটে চাকৰিটো পাব আৰু যিসকলৰ ফাইনেল লিষ্টত নামটো নাহিব তেওঁলোকৰ কথা এবাৰ আপোনালোকে চিন্তা কৰি আপোনালোকে সোনকালে ফাইনেল লিষ্টটো প্ৰভাইড কৰি দিয়ক যাতে তেওঁলোকে আগন্তুক বেলেগ দিশলৈ আগবাঢ়িব পাৰিব বা তেওঁলোকে আগন্তুক চাকৰিৰ বাবে তেওঁলোকে ট্ৰাই কৰিব পাৰিব সেয়ে আপোনালোকে যাতে অভাৰলেপিং এনেকুৱা ধৰণৰ সমস্যা সৃষ্টি নহয় আপোনালোকে এইটো চকু ৰাখি আপোনালোকে এখন সুস্থ তালিকা যাতে প্ৰস্তুত কৰে যাতে যোগ্য প্ৰাৰ্থীসকলে চাকৰিটো পায় যিসকলে হতাশাত এতিয়া ভুগি আছে বা নিৰাশাত ভুগি আছে তেওঁলোকে চাকৰিটো পাবনে নেপাব সেয়ে আমাৰ চেনেলৰ জৰিয়তে এইটোৱে আপোনালোকক অনুৰোধ জনাইছিলোঁ আৰু যদি ভিউৱাৰ্ছসকলে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ